এভৰিৱান এতিয়া ৰাতিপুৱাৰ কামবিলাক কৰি আজৰি হৈ মেলি আহিলোঁ আৰু কালি ভিডিঅ'টো যেহেতু সম্পূৰ্ণ কৰিবই নোৱাৰিলোঁ দেৰি হোৱাৰ বাবে সেইকাৰণে এতিয়া ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো এতিয়া খাবলৈ লৈছোঁ চাহ আৰু তাৰপিছত কি কৰোঁ চাই থাকিবচোন বাৰু যিহেতু গৰু বিহু সেইবাবে গৰুক এনেদৰে পিঠা খুৱাওঁ আমি প্ৰতি বছৰে এয়া এখেতে খুৱাই আছে পিঠা আৰু ছাগলীজনীও আছে তাইকো খুৱাব লাগিব আমাৰ এজনীয়ে গৰু আৰু তাইকে খুৱাব লাগিব আৰু ন ব'লা এইখিনি লৈ পেলাচোন তালৈ এইফালে আমাৰ ছাগলীজনী আগফালে আছে তাইকো খুৱাই দিওঁ আৰু খাইছেনে এইফালে আমাৰ ৰকিও আহি গ'ল খাবলৈ ৰকি এইফালে বিহু বুলি কিবা এটা কোৱা আকৌ বিহু বুলি অঁ বহাগ এটি ঋতু নহয় এটি মাহ এই বাপুতি শাওন ৰঙালী বিহু সকলোলৈ মোৰ ফালৰ পৰা শুভকামনা যাচিলোঁ বা এইফালে ল'ৰাই খুৱাইছে পিঠা সি মানে খুৱাব নাপালে যে মুখ ধুই অহা দেৰি হোৱাৰ বাবে আকৌ পিঠা আনি খুৱাইছেহি শুনো খাব পাৰিছা আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহুৰ বহু বহু শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ যাতে সকলোৰে মনবোৰ ৰঙীন হৈ পৰক তাৰে কামনা কৰিছোঁ তেতিয়াহ'লে চাই থাককচোন আজি ভিডিঅ'টো আৰু কি দেখাব পাৰোঁ আপোনালোকক এতিয়া পিচিবলৈ ওলাইছোঁ মাহ হালধি এয়া যিহেতু বহাগৰ বিহুত প্ৰথম গৰু বিহুৰ দিনা সকলোৱে মূৰত মানে মাহ লগায় আৰু লগতে গণবিৰিনা মুঠা এইবোৰো লগায় সেইবিলাকো পিচি ল'ব লাগিব আৰু গৰুকো খানিব লাগিব গা ধুৱাব লাগিব সেইবাবে পিচি লওঁ তেতিয়াহ'লে পিচি হৈ গ'ল এইখিনি হৈছে গণবিৰিনা পিচি পেলাই এনেকৈ ৰস উলিয়াই লৈছোঁ আৰু এয়া মাটিমাহ ইফালে মুঠা আৰু এয়া হৈছে জবা ফুলৰ কুমলীয়া পাতকেইটা এনেকৈ পিচি লৈছোঁ আৰু এয়া হৈছে এল'ভেৰা আৰু এইফালে হালধি এনেদৰে পিচি লৈছোঁ এতিয়া গোটেইখিনি মিক্স কৰি পেলাই মানে হালধি নহয় আৰু এইখিনি মিক্স কৰি চুলিত সানিব লাগিব এইফালে এইখিনি আছে চাটবাৰী এনেদৰে দেউতাই বনাই থৈছে মানে গৰুক গা ধোৱাৰ সময়ত এইবিলাক দি খুৱাব লাগিব মানে লাও বেঙেনা খুৱাব লাগিব আৰু এইফালে আছে এয়া এইটো কি হয় ভাঙৰ আগ আৰু এয়া হৈছে ভেটেৰী এইবিলাক মানে গৰুক গা ধোৱাৰ সময়ত এইবিলাকে খুৱাব লাগে তাৰপাছত দেখাই যাম বাৰু চাই যাব মাহ হালধি লগাইছে আৰু লগতে তেলো সানিছে আৰু এয়া এখেতে লগাই আছে যিহেতু গৰুৰ বিহু হয় ন এইটোতো কৰিবই লাগিব সিহঁতৰে বিহু হয় আৰু আমাৰ গৰু মানে বিলত ধুওৱা নহয় মানে বিলখন আমাৰ ঘৰৰ পৰা বহুত দূৰত হয় আৰু এজনী গৰুকেনো কি বিলত ধুৱাব সেইকাৰণে ঘৰতে মানে এইটো ধুওৱা হয় আৰু প্ৰতি বছৰে এইফালে আমাৰ ল'ৰাও সাজু হৈছে মানে গৰুক মাহ হালধি লগাবৰ বাবে তুমি ছাগলজনীকে দি দিয়া ৰ'বা ৰ'বা এই পাপাৰ পৰা এইখিনি লৈ ল'বা হেপী বিহু কি ধুনু খাব খুজিছে নেকি একো নহয় দিয়া অলপ অলপ সানি দিয়াচোন তুমি এইফালে বাপেক পুতেক দুইজনে সানি আছে আৰু আপোনালোকৰ
বাহ বাহ আমাৰ ল'ৰাটোৱে আপোনালোকক সকলোকে শুভেচ্ছা জনাইছে দেই এয়া মায়ে সিহঁতক লগাই আছে মূৰত মাহ ময়ো লগাম আৰু এতিয়া প্ৰথমতে মই কিবা এটা খাই লওঁ তাৰপিছত চবেই যিহেতু লগালে আমাৰ ঘৰৰ মূৰত মাহ আৰু ময়ো লগাই লওঁ তাৰপিছত একেবাৰে আপোনালোকক লগ পাই আছোঁ বাৰু ধুৱাব ওলাইছে গৰু বলকচোন চাওঁ এনেকৈ ধুৱাইছে পাইপেদি মানে মটৰ লগাই পেলাই বতৰটো আজি বহুত বেয়া হয় নাজানো আৰু কি হয় এনেকুৱাই হৈ থাকে নে কিহে বাৰু ভাল লগা নাই মানে বতৰটোৰ কাৰণে অলপ আগতে বৰষুণ দি উঠিছিলেহে এতিয়া যেনিবা অকণমান এৰিছে আৰু এইফালে আমাৰ ল'ৰাটোৱে ধুৱাইছে ছাগলীজনী ভয়তে পলাইছে বেজি নিদিবা দে নো হ'ব দিয়া অলপ নিয়মটো কৰিলেই হ'ল আৰু হ'ব হৈ যাব নিদিবা এই গাত দিয়া অঁ হ'ব দিয়া এয়া গৰু কোবাইছে এনেদৰে এইখিনি দি দিয়া বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মায়ে সৰু বাপেৰে সৰু তই হলি গৰু গা পা ধুৱাই উঠাৰ পাছত দেউতা নামঘৰলৈ যায় আৰু নামঘৰৰ পৰা অহাৰ পিছত আমি সকলোৱে মা দেউতাৰ পৰা এনেদৰে আশীৰ্বাদ ল'লোঁ আৰু আশীৰ্বাদ লোৱাৰ পাছত বিহুৰ মানে জা জলপান খালোঁ ইফালে মই গৰু আগবঢ়াবৰ বাবে এনেদৰে ৰাখিছিলোঁ গামোচা পঘা আৰু বিচনী আৰু ইফালে ধূনা জ্বলাই লৈছোঁ আৰু পানী ঘটি লৈছোঁ ইফালে এতিয়া গৰু আগবঢ়াম আৰু এতিয়া গৰু নতুন পঘা লগাব এয়া এখেতে লগাই আছে নতুন পঘা এতিয়া আগবঢ়াব লাগিব